এতিয়া সময় হৈছে 6:03। গুড মৰ্ণিং এভৰিৱান আৰু সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আৰু আজি মই যাব ওলাইছোঁ ডিব্ৰুগড়লৈ। আৰু আজি ভিডিঅ'টো বিচনাৰ পৰা ষ্টাৰ্ট দিলোঁ। এতিয়া জাষ্ট সাৰ পাইছোঁ। এতিয়া সাৰ পাই মুখ হাত ধুই মেলি চাহ তাহ খাই ওলাই যাম। আৰু আপোনালোক ভিডিঅ'টো চাই থাকক। চাহ তাহ খাই মেলি এতিয়া ওলাই আহিলোঁ। এতিয়া বেগ এটা লৈ লৈছোঁ আৰু গৈ আছোঁ এইফালে। আমাৰ ঘৰৰ পৰা ওলাই আহিছোঁ। এয়া হৈছে মাৰ্ঘেৰিটা, আমাৰ একমাত্ৰ শ্যাম হল। আৰু আমি ইয়াতে চিনেমা চাবলৈ আহোঁ আৰু কি পাওঁ বাটত সকলো দেখুৱাই গৈ আছোঁ। এতিয়া আহি আমি পালোহি একদম বুঢ়ীদিহিঙৰ কিনাৰত। আমাৰ ঘৰৰ একেবাৰে কাষতে লাগি আছে বুঢ়ীদিহিং নৈ। এইফালে দেখিবলৈ পাইছে বুঢ়ীদিহিং নৈ, এটা ধুনীয়া পৰিৱেশ চাওক। এইফালে আমাৰ ছট পূজাও পতা হয়, আমি ইয়াতে ছট পূজা চাবলৈ আহোঁ। এইফালে চাওক ধুনীয়া নাজাৰা। এতিয়া আহি আমি একদম বুঢ়ীদিহিঙৰ ডাঙৰ ব্ৰিজখন পালোহি। আমাৰ ঘৰৰ পৰা ষ্টেচনলৈ এখন ব্ৰিজ পাৰ হ'ব লাগে, এখন বুঢ়ীদিহিঙৰ ওপৰেদি। এইখন চাওক কি ধুনীয়া নাজাৰা, ৰাতিপুৱা পৰিৱেশ, ঠাণ্ডা পৰিৱেশ। ৰাতিপুৱা সময়খিনিত এনেকুৱা এটা ধুনীয়া পৰিৱেশত খোজকাঢ়ি খুবেই ভাল লাগে। আপোনালোকেও আহিব কেতিয়াবা এনেকুৱাত। আমিও কেতিয়াবা মাজে মাজে আহোঁ ঘৰৰ পৰা, কিন্তু সদায় সময় নাপাওঁ বাৰু, অহা নহয়। যেতিয়াও আহোঁ খুব ভাল লাগে, ঠাণ্ডা এটা পৰিৱেশ হৈ থাকে। এতিয়া বৰ্তমান পাইছোঁহি মাৰ্ঘেৰিটা ব্ৰিজ। এইফালে দেখিবলৈ পাইছে, এইফালে মানুহ যোৱাত ব্ৰিজ, এইফালে ট্ৰেইন যায় এইটো চাইডে। এতিয়া আহি মই বৰ্তমান মাৰ্ঘেৰিটা ট্ৰেইন ষ্টেচন পালোহি। এইফালে চাওক, এয়া মাৰ্ঘেৰিটা ট্ৰেইন ষ্টেচন। এটা ধুনীয়া পৰিৱেশ মাৰ্ঘেৰিটাত, চাৰিওফালে চাওক ঠাণ্ডা। ৰাতিপুৱা 7টা বাজিছে আৰু 7টা বজাত ট্ৰেইন আহে। ষ্টেচন পালোহি। এইফালে মাৰ্ঘেৰিটা ষ্টেচন দেখিবলৈ পাইছে। এইফালে চাওক, এয়া হৈছে আমাৰ মাৰ্ঘেৰিটা ষ্টেচন। ডেমো ট্ৰেইনখন আহি পালেহি, লিডুৰ পৰা আহি মাৰ্ঘেৰিটা পালেহি বৰ্তমান। এইফালে চাওক 7:15 আহি পায়হি ট্ৰেইনখন। এটা ধুনীয়া। এতিয়া আমাৰ ট্ৰেইনৰ যাত্ৰা আৰম্ভ হৈছে। মই ট্ৰেইনত উঠি লৈ মই খিৰিকীৰ ওচৰতে আপোনালোকক সকলো দেখুৱাই থাকিম। ৰাস্তাত কি পাওঁ কি নাপাওঁ সকলো আপোনাক ভিডিঅ' যোগে দেখুৱাই থাকিম। আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু মোৰ চেনেলটো যদি আপোনালোকে নতুনকৈ আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিলে ভাল লাগে আৰু আগলৈ ভাল ভাল ভিডিঅ' বনাবলৈ উৎসাহ যোগায়। মই অলপ আগতে যিখন ব্ৰিজৰ ওপৰেদি খোজকাঢ়ি আহিছিলোঁ, সেইখন ব্ৰিজৰ ওপৰেদি এতিয়া আমি ট্ৰেইনৰ যাত্ৰা আৰম্ভ কৰিছোঁ। এইফালে চাই থাকক ধুনীয়া এটা দৃশ্য। এতিয়া গৈ মই তিনিচুকীয়া টাউন পালোঁগৈ। এতিয়া তিনিচুকীয়া টাউনত খুবেই ট্ৰেইনৰ আৱাজৰ বাবে আপোনাক ভইচটো ক্লিয়াৰলি দিব পৰা নাই। সেয়া চাওক তিনিচুকীয়া অল্ড ষ্টেচন বুলি কয়। এতিয়া অল্ড ষ্টেচনৰ পৰা আমি অলপ দূৰ পাছত নিউ ষ্টেচন পামগৈ। এতিয়া চাই থাকক। তিনিচুকীয়া ষ্টেচন পালোঁহি। এয়া আমি নিউ তিনিচুকীয়া পালোঁহি। পাছফালে দেখিবলৈ পাইছে, অকণমান দূৰ পাছত আমি নিউ তিনিচুকীয়া পামগৈ। চাই থাকক।
নাইটো বনোৱা আমচতে ইয়াত নকৰোঁ যিহেতু বাহিৰতে নকৰোঁ ইয়াৰ পৰাই যোৱা হয়